ঘৰ গৈ নাপালেগৈ, ৰাস্তাৰ মাজতে ঢুকাল। বেয়া খবৰটো পালেনে? সকলো শেষ হৈ গ'ল ৰে। অভিনেতা কিশোৰ দাসৰ শেষৰ খবৰটো পালেনে? হয়, আপোনালোকে ঠিকেই দেখি আছে। কেৱল ভিউজৰ নামত কিছুমান মানুহে জীয়াই থকা মানুহজনকো মাৰি পেলাব পাৰে। হয়, ইউটিউব কৰা সকলো মানুহে ভিউজ কেনেকৈ বঢ়াব পাৰি তাৰ সদায় প্ৰচেষ্টা চলাই থাকে, কিন্তু তাৰ মানে এইটো নহয় যে জীয়াই থকা মানুহ এজন আমি মৃত বুলি ঘোষণা কৰিম। অসমৰ জনপ্ৰিয় বুলি ক'লে ভুল হ'ব। অসমৰ ফকতীয়া ৰস্তাৰ, নগাঁও ৰস্তাৰ বৈ আৰু অসমত দেখায় কেৱল মাত্ৰ ভিউজৰ আশাত কিশোৰ দাস মৃত বুলি চলাই আছে এক প্ৰকাৰৰ অপপ্ৰচাৰ। এতিয়া ডিফেন্সত তেওঁলোকে ক'ব পাৰে যে সেয়া ক্লিকবেটহে আছিল, ভিডিঅ'ৰ ভিতৰৰ মালটো হয়তো সম্পূৰ্ণ বেলেগ। আৰু থাম্বনেইল দেখি যাতে মানুহে ভিডিঅ'টো চাবহে তাৰ বাবেহে তেওঁলোকে তেনেকুৱা কৰিছে। ঠিক আছে, সকলোৱে তেনেকুৱা কৰে, আমিও কৰোঁ, কিন্তু সেই বুলি মানুহ এজন ঢুকুৱা বুলি এনেদৰে ফেক নিউজ এটা দিয়াত তেওঁলোকৰ অলপো বেয়া নালাগে নেকি? ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মাত্ৰ এইখিনিয়ে ক'ম যে যদি কণ্টেণ্ট নাই তেতিয়াহ'লে ভিডিঅ' বনোৱা বাদ দে, ঘৰত বহি থাক, নহ'লে কেতিয়াবা জেল খাই মৰিবি। আৰু যোনে বৰ্তমান এইটো ভিডিঅ' চাই আছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে যদি আপোনালোকে এনেকুৱা ধৰণৰ কিবা ভিডিঅ' দেখা পায় তেতিয়াহ'লে ইমিডিয়েটলি সেইবোৰ ভিডিঅ' ৰিপৰ্ট কৰক। চ' আজিলৈকে ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে টাটা বাই বাই।